আগনি ক্ৰিয়েশ্যনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱা অকণ সোনকালে উঠিলোঁ, যিহেতু আজি ৰাখী বন্ধন। আৰু ৰাখী বন্ধনৰ সকলোলৈকে আন্তৰিক শুভেচ্ছা থাকিল। সকলোৱে মিলা প্ৰীতি বজাই ৰাখক। আৰু ৰাতিপুৱা সোনকালে উঠাৰ মুখ্য কাৰণ এইটোৱেই, যে আজি ৰাতিপুৱাৰ পৰা দোকান অকণমান বেছিকৈ ভিৰ ভাৰ হ'ব, সেয়েহে সোনকালে উঠিলোঁ। আৰু মই বৰ্তমান মোৰ দোকানৰ ছাদৰ ওপৰত আছোঁ। চাওক এটা ভিউ ছাদৰ ওপৰৰ পৰা, এয়া ৰাষ্ট্ৰীয় ঘাইপথ। আৰু এজোপা ধুনীয়া গছ লগাইছে বাবাই, কি ধুনীয়াকৈ ফুলিছে গছজোপা চাওক। আৰু এয়া পিছফালৰ পৰিৱেশ, আৰু ওপৰৰ পৰা আমাৰ ঘৰৰ পৰিৱেশটো দেখুৱাইছোঁ। এই ওপৰৰ পৰা আমাৰ এয়া ঘৰৰ পৰিৱেশ চাওক। আৰু এডাল চিৰি আছে এনেকৈ তললৈ নামি যাব পৰা। আৰু এখন মোৰ দোকানৰ বেনাৰ লগাই থোৱা আছে, যদি সম্ভৱ হয় অকণমান দেখুৱাইছোঁ আপোনালোকক। এখন দোকানৰ বেনাৰ লগাই থোৱা আছে। পৰিৱেশটো চাওক, কি ধুনীয়া সুন্দৰ পৰিৱেশ। আৰু এতিয়া চাবিটো লৈ ল'লোঁ। সেই চাবি লৈ আচলতে ইমান সোপা চাবি দেখিছেনে আপোনালোকে? দোকানতে তলা গপচকৈ মৰা হয়, আগফালে 4টা মৰা হয়। আৰু চাবি লৈ দোকান খুলিবলৈ গৈ আছোঁ, ব'লক। আজি ৰাতিপুৱাৰ পৰা দেখাইছোঁ পৰিৱেশটো। দোকান খোলা হৈ গৈছে, আৰু কাৰ্টুনবিলাক চব ভিতৰৰ যিখিনি কাৰ্টুন আছে চব উলিয়াই লৈ ধুনীয়াকৈ পাৰি দিছোঁ। আৰু এইফালে চিপছ লগালোঁ, আৰু আগফালে এয়া ঠাণ্ডা লগাই দিছোঁ, ধুনীয়াকৈ ঠাণ্ডাখিনি লগাই দিছোঁ। সোনকালে উঠাৰ কাৰণে ভালো লাগিছে বাৰু, কিন্তু মই অকণমান দেৰিকৈ উঠা হয়। আচলতে লাইন চাইন ক্লিয়াৰ কৰিব লাগেতো, অকণমান শুই লওঁ। কিন্তু আজি ল'ৰাৰ কাৰণে অকণমান সোনকালে উঠিব লগা হ'ল। দোকানৰ এটা পৰিৱেশ দেখাইছোঁ আপোনালোকক। ইয়াৰ পিছতে চাহ খাম এতিয়া। আমাৰ দোকান খোলা হৈ গ'ল। তাৰপৰা দোকান খুলি পেলাই দেহাক অকণমান লৈছোঁ। মাকে গা ধুব লৈছে। আৰু হাঁহি দিয়া অকণমান, হাঁহি দিয়া অকণমান, হাঁহি দিয়া। দেহাক লৈ আছোঁ, এয়া ধুনীয়াকৈ আহিছে। এতিয়া মাকে চাহ লৈ আহিব দোকানলৈ, আৰু চাহ খাম। চাহ খোৱাৰ পাছতে আজি যিহেতু ৰক্ষা বন্ধন, আৰু আমাৰ এওঁৰ দেহে চাই আছে মোলৈ মই কি কৰি আছোঁ। আৰু এওঁৰ ভায়েক আহিব, আৰু মোৰ খোলখালি আহিব। আৰু তেওঁলোকে গাড়ীত উঠিছে বোলে, এতিয়া ফোন মাৰিছিলোঁ, আৰু আহি আছে। এয়া আমি ৰখি আছোঁ, দেখুৱাম। তেওঁলোকে আহি পেলাই আমাৰ বাইকক ৰাখি পিন্ধাব। নহয় হয় নহয়, ৰাখি পিন্ধাব। উমা এটা দি দিয়া। মই কৈছিলোঁ খোলখালি আহিব, মই তাইক নাৰ্ছ বাইদেউ বুলি মাতোঁ। নাৰ্ছৰ কিছুদিনৰ পিছতে কমপ্লিট হ'ব, আৰু তাই কোচিং কৰি আছে। আৰু এয়া সৰু ভাইটি, আমাৰ এওঁৰ মোমায়েকৰ ল'ৰা। আৰু এয়া দেহাই ধুনীয়াকৈ খেলি আছে, চাওকচোন কি ধুনীয়াকৈ খেলি আছে। মাহীয়েকহঁতক পাই পেলাই আচলতে সি খুব ফূৰ্তি পাইছে, খেলি আছে। সি আচলতে এনেকৈ অকণমান ধৰি পেলাই উঠিব লৈছে। আৰু এয়া তাৰ মোমায়েক আছে, আমাৰ এওঁৰ মামীয়েকৰ ল'ৰা। আৰু এয়া খোলখালিয়ে মোক অকণমান ৰাখি পিন্ধাই মৰম যাচিছে, আৰু ফুল ছটিয়াইছে। আচলতে আমি নামকীৰ্তনীয়া মানুহ যদিও এইবিলাক আমি ইমান পূজা নকৰোঁ, হ'লেও তাই নামানে কাৰণে পিন্ধিলোঁ আৰু তাই। আৰু প্ৰথমতে মই ছাৰপ্ৰাইজ দিম বুলি তাইক 20 টকা এটা দেখুৱাইছিলোঁ, তাৰপিছত দিলোঁ যেনিবা কিবা এটা। তাইক 20 টকা দিম বুলি এনেই কৈছিলোঁ, কিন্তু তাইক টকা 100 টকীয়া দুটা দিলোঁ, 200 টকা দিলোঁ। আৰু হাঁহিছে, আচলতে খুব ভাল পাইছে তাই। আৰু ইয়াৰ পিছতে দোকানৰ মাল আহিলে, পানী আহিছিলে আচলতে, পানী লৈছিলোঁ। আৰু গাড়ীখন আঁতৰতে ৰখালে, অকণমান ট্ৰাকখন ডাঙৰ আছিলে, ভিতৰলৈ সোমাবলৈ দিগদাৰ পালে। আৰু তেনেকৈয়ে টানি আছে মাল সেয়া। আৰু খুচুৰা যিখিনি মাল আছিলে দোকানৰ ভিতৰতে খালী কৰিলোঁ, আৰু যিখিনি পানী আছিলে পানীখিনি পিছফালে খালী কৰি ল'লোঁ। আৰু পানী এয়া লোৱা হ'ল, 100 কাৰ্টন পানী লৈছিলোঁ। আৰু পানী যিহেতু এতিয়া 1 অক্টোবৰৰ পৰা বন্ধ কৰিম বুলি কৈছে, সেইকাৰণে অলপ কমাই ৰাখি আছোঁ। আচলতে পানীটো মোৰ ইয়াত বেছি যায়, 200-300 আনিলে এসপ্তাহ, খুব বেছি এসপ্তাহ যায়। মাহৰ যিটো শেষৰ দেওবাৰ হয়, সেই শেষৰ দেওবাৰটো আমি বন্ধু চাইল্ডহুড যিখিনি আমাৰ ফ্ৰেণ্ডছ আছে, ফ্ৰেণ্ডছখিনি আমি একেলগ হওঁ। আৰু আজি আমাৰ গোটৰ এজন সদস্য, আমি শংকৰজ্যোতি ক্লাব নামে এটি ক্লাব খুলিছিলোঁ। আৰু এজন সদস্যৰ ঘৰত আজি আমাৰ মিটিং আছে, বিভিন্ন ধৰণৰ আলোচনা হয় উন্নয়নমূলক কামৰ। আৰু আমি আহি পেলাই পাইছোঁ, আৰু ভিতৰৰ পৰিৱেশ কি হয় কি নাই আপোনালোকক দেখুৱাই আছোঁ। কাম কাজ চলি আছে। আমাৰ
দুগৰাকী মুখ্য আসনত বহি আছে আৰু এয়া এইফালে দুগৰাকী, এইফালে এজন আমাৰ ৰামৰ হাই এটা কৈ দিয়া কৃষ্ণ। এইফালে আমাৰ সুৰজিত আছে আৰু এইফালে আমাৰ মোৰ সখী আছে। শইকীয়া হাই এটা কৰিলে ভাল লাগিব। চিন্ময় আৰু এইফালে আমাৰ যিখন গৃহত আজি মিটিং হৈছে সেই মিটিং হোৱা গৃহখনৰ মালিক এটা হাই দিলে ভাল লাগিব। আমাৰ বিভিন্ন কাম কাজ চলি আছে। শইকীয়া কি চলি আছে কামৰ এতিয়া? বনাই আছে। এনে কি আলোচনা হৈছে আজি? তিনিটা চাৰিটা দিশৰ ওপৰত আলোচনা কৰা হ'ব। গতিকে আপোনালোকে ইতিমধ্যে দেখিলে আমি দেখুৱালোঁ পবিত্ৰ শইকীয়াই কিদৰে আমাক আপ্যায়িত কৰিব। আমাৰ সম্পাদক চন্দন শইকীয়াই আমাক কথাখিনি ক'লে আৰু মই নিজে সভাপতি হৈ মই একাষাৰ ক'ব বিচাৰিছোঁ যে আমি শংকৰজ্যোতি আত্মসহায়ক গোটটো আজিৰ পৰা 7 মাহ পূৰ্বে আমি গাঁৱৰ ল'ৰাখিনি একত্ৰিত হৈ থাকিবৰ উদ্দেশ্যে আৰু সমাজত দুই এটা ভাল কাম কৰাৰ উদ্দেশ্যে আমি আগবাঢ়ি আহিছিলোঁ। গতিকে আজি আমি 7ম মাহত আমি ভৰি দিছোঁ আৰু আগলৈও আমি এনেদৰে যাতে আমি একত্ৰিত হৈ থাকোঁ তাৰ বাবে আপোনালোকৰ ওচৰত আমি আশীৰ্বাদ বিচাৰিছোঁ।